Hello students, welcome back to my channel Raweducation. স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅলে। ছাত্ৰ-ছাত্ৰী সকল, আজি ভিডিঅটোত মই লৈছো তোমালোকৰ মাজলে অহা 23 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া 2024 বৰ্ষ মেট্ৰিক পৰীক্ষাৰ অসমীয়াৰ ব্যাকৰণ আৰু আজি ভিডিঅটোত আমি ছন্দৰ বিষয়ে আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ লৈছো মই তোমালোকৰ মাজলে দেখিব পাৰিছা নিশ্চয়। ছন্দৰ সংজ্ঞা বা এনেকুৱা ধৰণৰ যিবিলাক সূত্ৰ আছে সেই সূত্ৰ বা ছন্দৰ সংজ্ঞা তেনেকুৱা প্ৰশ্নবিলাক মই লৈছো। গতিকে ভিডিঅটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা। ইয়াতে তোমালোকৰ যেহেতু এবাৰ ছন্দৰ বিষয়ে আহিব মেট্ৰিক পৰীক্ষাত সেয়েহে এই ভিডিঅটো মই লৈছো তোমালোকৰ মাজলৈ। গতিকে বল আৰু পলম নকৰি আজি ভিডিঅটো আৰম্ভ কৰো। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া আছে ছন্দৰ এটি সংজ্ঞা দিয়া। ইয়াতে উত্তৰবোৰ দিয়া আছে দেখিছে তোমালোকে। ছন্দৰ সংজ্ঞা ছন্দ কাক বুলি দিয়া হৈছে, লগতে ছন্দৰ কিমান কেইটা ভাগত ভগোৱা হৈছে সেইটো দিয়া হৈছে, মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ। তাৰ নেক্সট আছে তোমালোকৰ জ্যোতি কাক বুলি বুজাই লিখা। তো এয়া তোমালোকে চাই থবা, ইয়াৰ পৰা আহিব পাৰে। তাৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আছে পয়াৰ নাইবা দুলৰী ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। তো তোমালোকে পদ বা পয়াৰ এটো কাক বলে বা কেটা পৰ্ব আছে কেনেকুৱা কি হেবোৰ সব দিয়া হৈছে তোমালোকে চাই লবা। এতে ধুনিয়াকে সব দিয়া হৈছে। তাৰ নেক্সট আছে দুলৰী কাক বলে, দুলৰী কি সংজ্ঞা গুটেখিনি দিয়া হৈছে। তোমালোকে এখিনি ভালদৰে চাই থবা, আহাৰ সম্ভাৱনা আছে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন দিয়া হৈছে মিত্ৰাক্ষৰ নাইবা দুলৰী ছন্দ কাক বলে, এটা উদাহৰণ দিয়া। সো উদাহৰণ সহ গুটেখিনি দিয়া হৈছে, তোমালোকে ভালদৰে চাই থবা। তাৰ পিছত তাৰ নেক্সট 5 নম্বৰ দিয়া আছে অন্তমিল নাইবা অত্যানুপ্ৰাস কাক বলে, উদাহৰণ দিয়ে বুজাই লিখা। তাৰপিছত 6 নম্বৰ আছে পদ বা পয়াৰ ছন্দ কাক বলে, উদাহৰণ দিয়ে বুজাই লিখা। তাৰপিছত সমুটুকা আছে, এটা ইম্পৰ্টেন্ট হয়, তোমালোকে ভালদৰে চাই থবা। সমুটুকা আহিব পাৰে পদ বা পয়াৰ, এত কোনটো কিমান ছন্দ আহিছে দিয়াও হৈ আছে, চাই লবা ভালকে। এতে প্ৰথমটো আছে পদ বা পয়াৰ, তাৰ নেক্সট আছে অনুপ্ৰাস, তাৰপিছত আছে মিত্ৰাক্ষৰ, তাৰপিছত পদ, তাৰপিছত আছে লেছাৰী, এটা ইম্পৰ্টেন্ট হয়, ভালদৰে চাই থবা। পিছত আছে ছবি, তাৰপিছত আছে অমিত্ৰাক্ষৰ ছন্দ, তাৰপিছত আছে দুলৰী, এটো ইম্পৰ্টেন্ট হয়, ভালদৰে চাই থবা তোমালোকে সংজ্ঞাবিলাক। তাৰপিছত আছে চৰণ। তাৰ নেক্সট তোমালোকে চোৱাম 8 নম্বৰ দিয়া আছে কবিতাত ছন্দৰ প্ৰয়োজন কি বুজাই লিখা। তো 19 চনত আহি গৈছে, তো ভালদৰে চাই থবা তোমালোকে। তাৰপিছত আছে লেছাৰী ছন্দ কাক বলে, এটা উদাহৰণ দিয়া। তাৰ উত্তৰটো দিয়াই হৈছে, বৰ বেছি দীঘলো নহয়, ভালদৰে চাই থবা। তাৰ লাষ্ট আছে 7 নম্বৰ একাৱলী ছন্দৰ বিষয়ে এটি সমুটুকা লিখা। সো তোমালোকে মাৰ্কস বিলাক চাই লবা, কিমান মাৰ্কসৰ আহে তো সেইমতে লিখিবা। ইয়াতে বৰ বেছি চাগে নাহে ডেফিনেটলি ইয়াতে, তো চাই লবা। ইয়াতে উদাহৰণ সহ ধুনিয়াকে দিয়া হৈছে সংজ্ঞা কাক বলে। গতিকে ছাত্ৰ-ছাত্ৰীসকল ইমানখিনি আছিল আজিৰ ভিডিঅ'ত আলোচনা কৰিবলগীয়া অসমীয়া ব্যাকৰণৰ অলপ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ছন্দৰ বিষয়ে যিখিনি ইম্পৰ্টেন্ট বা যিখিনি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ হয় মই তোমালোকৰ মাজলৈ আগবঢ়ালো। আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি তোমালোকৰ অলপ হ'লেও যাতে হেল্প হয়। গতিকে যদি কোনোবা ষ্টুডেণ্টে মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিবা যাতে আহিবলগীয়া নেক্সট ভিডিঅ'সমূহৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে আৰু সোনকালে পাই যোৱা। গতিকে পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।